মন মোৰ উৰি গুচি যায় কি যেন পায়ো হেৰুৱাই পিংকু ফোন কৰিছিলি বোলে পিংকু ক গ্ৰুপ ষ্টাডি কি গ্ৰুপ ষ্টাডি আই বাল মই নাযাওঁ গ্ৰুপ ষ্টাডি কৰিবা কালি পৰীক্ষা আই বাল মই গমেই নপঢ়িবি নাই কি ক শুন বাবা তই ভালকৈ পঢ়িবি দেই আৰু শুন তই যদি কিবা খাব ল'ব মন যায় মোক ফোন কৰি দিবি মই ডাইৰেক্ট ঘৰত দি থৈ আহিম তই বাবা ভালকৈ পঢ় গম পাইছা না পাছ কৰিব লাগিব আমি এইবাৰ আৰু কালি কিহৰ পৰীক্ষা আছে ইকনমিক্স দে বাবা ভালকৈ পঢ় তই দেখ গম পাইছা না ভালকৈ পঢ় তই কিবা খাবৰ মন গ'লে তই মোক ফোন কৰিবি দে বাবা পঢ় বাবা দে হ'ব দে ঐ বাদ্ৰিছ কি ক'লা সি আহিব না পয়া লগা টফি নাহে বোলে সি আৰু উল্টে মোকে পঢ়িবা দিলাক মোক বোলে কিবা ঠাণ্ডা চাণ্ডা লৈ আহিব মোক লাগি ভালে ভালে বকি আছে দে আমি পঢ়ো দে মই জানো এই ঢকৰা মানে আজি নাহে তাৰ এনেও মতি গুটি নাই দে হ'ব দে আমি পঢ়ো দে বাদ দি তাৰ কথা হেল্ল' শুন বাবা পিংকু তই এটা কাম কৰিবি দে বাবা দৈ খাই আহিবি দে আহতে আৰু ধিমা চিমা নাকপি কিন্তু ফুলতো নাকপি মায়েৰে দিলেও নাকপি কল্লা চল্লা আকৌ নাকপি নহ'লে পৰীক্ষা অলপ পাছত দিও কল্লা পাম শুনছা না অলছা না তই দিয়া মই অলছা সি তামাম পঢ়িছি বেটাই ফালি দি বাজি তাৰ ক্ৰিকেট ভাই পিংকু চাহ দে তই যি লেখা কিন্তু ডাইৰেক্ট বহিটো মুৰমা কৰি থৈ দিবি দেই তোক মই ফুল ফেচিলিটি দিম তই টেনশ্যনে নল'ব লাগে পৰীক্ষা হলত তোক মই চকলেট টকলেটৰ পৰা চব যোগাৰ কৰিম হ'ল না পকেটত চব লৈ আহিছোঁ কেৱল তই মোক দেখাবি ভাই এইবাৰ কিবাকৈ পাছ কৰিব লাগিব দে নহ'লে দেউতাই গোটেই তাই পেলাই চাল চামৰা উঠাই দিব হ'ব দে বয়া লগা কালি একেলগে পঢ়িবা মাথাতে নাহিলি এতিয়া লেবেল উঠবা দিছা যৌ এতিয়া পৰীক্ষা আৰম্ভ হ'বৰ হ'ল দেৰি হৈছে যৌ দেখাব লাগিব কিন্তু ভাই নহ'লে মাৰামাৰি হৈ যাব মই চলা কৰি থৈ দিলোঁ হ'ব যৌ দেখাম শুন দে ভাই মাক কলপে দেখি ৰাখবি দে তই ধানটো লেখ দে বহিছে অলপ বেকা কৰি নাথাকে মইতো দেখাই পোৱা নাই 2 নম্বৰটো দেখোঁ সেই মাক চকলাই আগতে মগটো লিখা দি তাৰপিছত চাবি ৰ দেখাম ৰ কিয় ৰখিছা সেই 6 নম্বৰটো হচৰি নেকি এইটো বাল হচৰি নহয় এইটো দিভাগৰে 1/2 এইটো হচৰি লৈছে নেকি বান্দাৰ দে হ'ব দে লেখ ভালকৈ লেখ টফি কি হৈছে এইবিলাক নহয় বাইদেউ মোৰ কলমটো কিবা লেখা নাযোৱা হৈছিলে তাক মই কলম হাতি আছিলোঁ নেক্সট টাইম যদি এনেকৈ কথা পাতি থকা দেখা পাওঁ তোমাক কিন্তু বেলেগ ঠাইত বহাই দিম মই কেনেকুৱা কৰে এডালে মাক চকলাই দেখাও নেদে শান্তিত সেই দে দেখো এই 10 নম্বৰটো কি ভাই এইটো দেখুৱাই ভালকৈ সেই মাক চকলাই লিখি থাকে মনে শান্তিমতে আৰু আহিব মেম গম পাৰি বহিটো অলপ ইফাল মই ঘূৰাই দি অলপ ইফালে ঘূৰাই দিছোঁ দে এংকে লাখ টফি ষ্টেণ্ড আপ য়েছ মেম তুমি এই পিছফালে বহা যোৱা চন্দু তুমি আগফালে আহা মেম বাপা সেনাই নকৰিবি এইবাৰ যদি মই পাছ নকৰোঁ দেউতাই মোক ই ৰিক্সা এখন কিনি দিম বুলি কৈছে প্লিজ বাইদেউ মোক চাবা দিয়ে একো নহয় দে লাষ্ট ছেমিষ্টাৰ এইটো বাপা কিয় নকৰা ননচেন্স ঘৰত পঢ়িব নোৱাৰা এতিয়া বেলেগৰ তাত চাই লিখি আছা এনেকৈ ঘৰত পঢ়িব লাগে এইকাৰণে ভালদৰে মেম সেনাই নকৰোঁ প্লিজ 7বাৰমান বেকে লাগিল বেকৰ ওপৰতে বেক কিবাকৈ 6 ছেমিষ্টাৰটো পাইছোঁ এইবাৰ যদি বেক লাগে মোক এইবাৰ খাটাং ই ৰিক্সা কিনি দিব দেউতাই ধমকি দি থৈ দিছে বাপা দিয়ক মেম একো নহয় চাবা দিয়ক এইবাৰ একো নহয় দিয়ক আপোনালোক কি আহি যায় মোক পাছত ওলোৱা তুমি পৰীক্ষা দিব নালাগে ওলোৱা বুলি কৈছোঁ এইমাত্ৰ ওলাইছা তুমি পাছত ওলা মই যাই এইবাৰ ই ৰিক্সা চলাব লাগিব ঘৰৰ ইমান আশা কৰি আহিছিলোঁ পিংকু তাতে চাই লেগিম বুলি এই পেটলিটো চব চেচ কৰি দিলাক তাইৰ মই জীয়েকটোকো কোনোদিন জকা নাই চালাই ইমান ঠগা তাই জীয়েক মই ভাবি পেলাই জকা নাছিলোঁ নহ'লে মাকক লগে দিব পৰীক্ষাত এখন গতমত হ'ব তথাপিও মোৰ লগত তাই নান কৰিলাক এইফালে দেউতাইও ধমকি দি থৈছে ই ৰিক্সা কিনি দিম বুলি কালিৰ পৰা ই ৰিক্সা চলাতে জীৱন যাব মোৰ কান্দি মৰি আছে দেখোন তই চব চেজ হৈ গ'লে ভাই এইবাৰো বেক লাগিব মোৰ কালিৰ পৰা ই ৰিক্সা চলাব লাগিব মই থকৰা মইনা কালি পঢ়ি আমাৰ তাতে কি কৈছিলি তহঁতে পঢ় মই তহঁতৰ তাতে চাই লিখিম দে এতিয়া মজা পালি না বেটা সেইকাৰণে বেলেগ আশা কৰি এইবাৰ অলপ নিজেও পঢ়িব লাগে ফফলা কাণটো যৌ সুন্দৰ আমি যাওঁ বল সি মৰকা কান্দিংকে ই ৰিক্সাৰ ড্ৰাইভাৰ